2005 চনৰ পৰাই আমি টোপাতলি এইখন খেলপথাৰত নকআউট ফুটবল টুৰ্ণামেণ্ট চলাই আহিছোঁ আৰু তেতিয়াৰ পৰা আমাৰ এটা লাভ এইটো হৈছে যে অসম, মেঘালয়, মৰিগাঁও, কামৰূপ, এই কাৰ্বি আংলং পৰ্যন্ত গোটেই অঞ্চলটোৰ খেলুৱৈবিলাকৰ জৰিয়তে গোটেই অঞ্চলটোত এটা সম্প্ৰীতিৰ বাতাবৰণ আমাৰ অঞ্চলত হৈছে। বিশেষকৈ অসম মেঘালয়ৰ যিটো বন্ধুত্বপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব পাৰিছোঁ আমি, সেইটো আমি অত্যন্ত লাভজনক বুলি ভাবিছোঁ আমাৰ অঞ্চলটোত। কিন্তু এই কোভিড-19ৰ যিটো পৰিস্থিতি, তাৰ কাৰণে যোৱা 3 বছৰ আমি খেলখন চলাব পৰা নাই। যদিও এই বছৰ আমি আৰম্ভ কৰিছোঁ আকৌ, আৰ্থিকভাৱে ৰাইজৰ অৱস্থা ভাল নহয়, তথাপি আমি খেলখন টানি টুনি হ'লেও চলাবলৈ আজি আমাৰ টোপাতলি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত 2022 বৰ্ষ লগতে আমাৰ এই খেলখনৰ আমাৰ যিটো বয়স 17তম বৰ্ষ হৈছে। আমি যোৱা কেইবছৰ দৰে এইবাৰো আমি 32টা টিমেৰে খেলখন অনুষ্ঠিত কৰিম বুলি এটা সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে আমাৰ সন্থাত বৰ্তমানলৈকে আমাৰ 20টামান টিম এতিয়ালৈকে জইন হৈছে আৰু কেইবাটাও টিম আমাক ফোন কৰি আছে। গতিকে আজি আমাৰ এই কাৰ্যসূচীৰ প্ৰথম হিচাপে উদ্বোধনী খেল হিচাপে হৈছে ভয়াগুচি, মৰিগাঁও, বনাম লগতে আৰু মেঘালয় উমট্ৰাই ফুটবল একাদশ। আজি খেলখনত আমি ইতিমধ্যে ফলাফলো দেখিলোঁ। ইতিমধ্যে ভয়াগুচি মৰিগাঁও দলটিক 3-0 গোলত বৰ্তমান বিজয়ী হৈ আছে আৰু এই খেলখন আমি আজি 17 বৰ্ষ যি হ'ল, হয়তো আমি যদি কণ্টিনিউ যদি খেলখন অনুষ্ঠিত কৰা হ'লে আজি হয়তো আমাৰ 20 বছৰ হ'লে হয়। কিন্তু আমি যিটো কোভিড-19 হোৱাৰ কাৰণে আমি খেল 3 বছৰ আমি অফ কৰি ৰাখিলোঁ, যিহেতু ৰাইজৰ সহযোগিতা নাই, লগতে আৰু প্ৰশাসনৰ বহুত বাধাৰ কাৰণে আমি সংগতি ৰাখি আমি খেলখন স্থগিত কৰি ৰাখিলোঁ 3 বছৰ আৰু পুনৰ এইবাৰ খেল চলাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ ৰাইজৰ লগতে ইয়াতে বিভিন্ন আমাৰ মোৰ বন্ধুসকল জৰিয়তে আজি খেলখন প্ৰথম খেল হিচাপে অনুষ্ঠিত কৰিছোঁ আৰু এই খেল প্ৰাইজটো আমাৰ প্ৰথম বিজয়ী দল পাব 50,000 আৰু দ্বিতীয় দল যদি পৰাজয় দলে পাব 30,000, লগতে চলন্ত ট্ৰফি থাকিব আৰু